আর খবর জানার চেষ্টা করছো জুবিন গাৰ্গৰ ঘটনাৰ সিআইডিৰ চাৰ্জশ্বিট ভাইৰেল কৰি এবাৰ বিপদত পৰিছে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সিআইডিত এবাৰ ৰুজু হৈছে গোচৰ কালিৰ দিনটোত এছআইটিৰ চাৰ্জশ্বিট ভাইৰেল কৰিছিল অখিল গগৈ আৰু অখিল গগৈয়ে চাৰ্জশ্বিট ভাইৰেল কৰাৰ পাছতে এবাৰ গোচৰ ৰুজু হৈছে এবাৰ বিপদত পৰিব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এটা দিন পূৰ্বে অখিল গগৈয়ে জুবিন গাৰ্গৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন তেওঁ এটা কপি কেনেকৈ উলিয়াইছে কিদৰে উলিয়াইছে সেয়া হয়তো তেওঁ পৰৱৰ্তী সময়ত সেই তথ্য পোহৰলৈ আহিব কিন্তু অখিল গগৈয়ে এখন চাৰ্জশ্বিটৰ কপি লৈ সেই চাৰ্জশ্বিটৰ কপিত কি ধৰণৰ কথা তাত উল্লেখ কৰা আছিল তাৰ সমান্তৰালভাৱে এনে ধৰণৰ কথাবোৰ তেওঁ ৰাজহুৱাভাৱে অৰ্থাৎ সংবাদ মাধ্যমৰ আগত তেওঁ সদৰি কৰিছিল তাৰ সমান্তৰালভাৱে তেওঁ সামাজিক মাধ্যম যোগেও ফেচবুক লাইভ যোগেও এই কথাবোৰ বিশ্লেষণ আগবঢ়াইছিল আৰু নমস্কাৰ জুবিনদাৰ ঘটনাৰ সিআইডিৰ চাৰ্জশ্বিট ভাইৰেল কৰি বিপদত পৰিল আমাৰ অখিল গগৈ ডাঙৰীয়াই হয় আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' দেখিছা কালি লাইভত আহিছিল আমাৰ কোন হয় আমাৰ অখিল গগৈ ডাঙৰীয়াই যে লাইভত আহি চাৰ্জশ্বিটখন ভাইৰেল কৰি পেলাইছিল বা দেখাইছিল আপোনালোকৰ বাবে যে জুবিনদাক কেনেকৈ হত্যা কৰিছিল কোনে হত্যা কৰিছিল আৰু কাক কেনেকৈ শাস্তি দিব লাগে এইবিলাক সকলো সম্পূৰ্ণকৈ ভিডিঅ'ত লাইভত আহি আমাৰ অখিল গগৈ ডাঙৰীয়াই আপোনালোকৰ কথা পাতিছিল মানে ঘোষণা কৰিছিল যে বিজেপি চৰকাৰে এইবিলাক কাম কৰিব নোৱাৰে ন্যায় দিব নোৱাৰে এইবিলাক কথা আপোনালোকে লাইভত দেখিছিল যদি দেখা নাই মোৰ চেনেলত চাবা এতিয়া সম্পূৰ্ণকৈ একশ্যন লোৱা হ'ব অখিল গগৈ ডাঙৰীয়াক যে এই ভাইৰেলখন কিয় কৰিলে কোনো আদালতৰ পৰা এইবিলাক ভাইৰেল কৰা নাছিলে কিন্তু অখিল গগৈ ডাঙৰীয়াই আজি কিয় এই আদালতৰ চাৰ্জশ্বিটখন কিয় ভাইৰেল কৰি দিলে এইবিলাক কথা আলোচনা কৰিছে বা বহুত ভাইৰেল হৈছে নিউজত আপোনালোকে এতিয়া সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাবা আৰু জুবিনদাৰ বাবে কেনেকৈ শাস্তি দিব লাগিব হত্যাকাৰীক এইবিলাক আপোনালোকে কমেণ্ট কৰি জনাব আৰু অখিল গগৈ ডাঙৰীয়াৰ বাবে আপোনালোকে কি ক'ব এইটো কমেণ্টত জনাই দিব আপোনালোকৰ কমেণ্টটো মই ৰিপ্লাই কৰিম নিশ্চয় আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাবা এতিয়া শ্বেয়াৰ কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু জুবিনৰ কাৰণে ন্যায়ৰ বাবে বা জাষ্টিছৰ বাবে এটা কমেণ্ট লিখি দিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এতিয়া চাই লোৱা নিউজত আপোনালোকে যে কোনটো সহজৰ পৰা আপোনালোকে যে ক'ব পাৰা যে জুবিনদাক হত্যা কৰা হত্যাকাৰীগৰাকীক যে কি শাস্তি দিবলৈ লাগিব এইটো 22 তাৰিখে ডিচেম্বৰ মাহত হ'ব আপোনালোকে ৱেইট কৰি থাকা মই এইটো চেনেলত আপডেট লৈ আহিম আপোনালোকে নিশ্চয়কৈ চাব আৰু মই নিশ্চয়কৈ আপোনালোকক সম্পূৰ্ণকৈ শ্বেয়াৰ কৰি দিম এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব ঠিক আছে এতিয়া নিউজত কি কথা ক'লে আপোনালোকে নিউজত চাই ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ঠিক আছে মোৰ চেনেলত প্ৰথমবাৰ স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু জুবিনদাক যদি ভাল পোৱা এটা লাইক কমেণ্ট কৰি দিব দেই যদি জুবিনদাৰ ফেন হয় ডাঙৰকৈ নিশ্চয় যদি ফেন হয় ভিডিঅ'টো লাইক কৰি দিব লাইক নিদাকে কোনো নাথাকিব জুবিনদাৰ ফেন যদি হয় জুবিনদাৰ অনুৰাগী যদি হয় জুবিনদাৰ কাৰণে এটা ভাল কমেণ্ট লিখি দিব ঠিক আছে ভিডিঅ'টো চাই লোৱা অখিল গগৈয়ে এখন চাৰ্জশ্বিটৰ কপি লৈ সেই চাৰ্জশ্বিটৰ কপিত কি ধৰণৰ কথা তাত উল্লেখ কৰা আছিল তাৰ সমান্তৰালভাৱে এনে ধৰণৰ কথাবোৰ তেওঁ ৰাজহুৱাভাৱে অৰ্থাৎ সংবাদ মাধ্যমৰ আগত তেওঁ সদৰি কৰিছিল তাৰ সমান্তৰালভাৱে তেওঁ সামাজিক মাধ্যম যোগেও ফেচবুক লাইভ যোগেও এই কথাবোৰ বিশ্লেষণ আগবঢ়াইছিল আৰু ইতিমধ্যে এছআইটিৰ তৰফৰ পৰা কোৱা হৈছে যে এই চাৰ্জশ্বিটখন এটা অপব্যাখ্যা কৰা হৈছে অখিল গগৈয়ে সেই চাৰ্জশ্বিটখন চাৰ্টিফাইড নোহোৱাকৈ কেনেকৈ লাভ কৰিলে চাৰ্জশ্বিটখনৰ অপব্যাখ্যা কৰি যি অসমৰ জনসাধাৰণক তেওঁ বিপথে পৰিচালিত কৰিব বিচাৰিছে এনে ধৰণৰ কেইবাটাও অভিযোগ উত্থাপন কৰি ইতিমধ্যে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত এছআইটিৰ তৰফৰ পৰা এটা গোচৰ ৰুজু কৰা হৈছে আমি কিছু সময় পাছতে অসম লাইভৰ দৰ্শকসকলক এই গোচৰ নম্বৰটো আৰু গোচৰটোত কি ধাৰা প্ৰয়োগ কৰা হৈছে সেয়া পৰৱৰ্তী সময়ত জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি কৈছো চাৰ্জশ্বিটখন যিখন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত যিখন এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিছিল সেই চাৰ্জশ্বিটখন প্ৰায় 12,000 পৃষ্ঠা আছিল সেই চাৰ্জশ্বিটখনৰ চাৰ্টিফাইড কপি কিন্তু এই মুহূৰ্তলৈকে ওলোৱা নাই কেৱল অভিযুক্ত কেইগৰাকী বা অধিবক্তা এই সকল লোকেহে চাৰ্জশ্বিটৰ কপি লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল তাৰ পাছত এই অখিল গগৈয়ে এই চাৰ্জশ্বিটৰ কপিটো ক'ত পালে কেনেকৈ পালে তাৰ পাছত সেই চাৰ্টিফাইড কপিৰ যি ধৰণৰ তাত তথ্য আছিল সেই তথ্যসমূহ তেওঁ ভ্ৰান্ত ধাৰণা এটা ৰাজ্যক দিব বিচৰা বুলি এনেধৰণৰ অভিযোগ উত্থাপন কৰা বুলি আমি প্ৰাৰম্ভিকভাৱে জানিব পাৰিছো মুখ্য তদন্তকাৰী বিষয়াগৰাকীৰ লগত আমি কথা পাতিছিলো আৰু তেওঁ এইকেইটা পইণ্ট লৈ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰা বুলি উল্লেখ কৰিছে আৰু ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত গোচৰটো ৰুজু হৈছে আমি পৰৱৰ্তী সময়ত জানিব পাৰিম সেই গোচৰটোত কি ধাৰা প্ৰয়োগ কৰা হৈছে গতিকে হয়তো পুনৰ এতিয়া যি অখিল গগৈ সততে আমি দেখিবলৈ পাওঁ জুবিন গাৰ্গৰ ঘটনাক লৈ তেওঁ মাত মাতি আহিছিলে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছিলে এছআইটিয়ে সঠিককৈ তদন্ত নকৰাৰ কথা উল্লেখ কৰি আহিছিলে গতিকে
এই গোটেই প্ৰক্ৰিয়াটোত অৰ্থাৎ চাৰ্জশ্বিট দাখিলৰ পাছতো অখিল গগৈয়ে যি ধৰণৰ তাৰ ভাষ্য আগবঢ়াইছিল এই চাৰ্জশ্বিটখনক লৈ তাৰ এতিয়া নেতিবাচক প্ৰভাৱ পৰাৰ অভিযোগ তুলি ইতিমধ্যে গোচৰ এটা ৰুজু কৰা হৈছে গুৱাহাটী হাফিজুৰ ৰহমান যিহেতু চাৰ্জশ্বিটখন ভাইৰেল কৰিব নোৱাৰে অখিল গগৈ কালিৰ দিনটোত চাৰ্জশ্বিটৰ পৃষ্ঠাই 294 পৃষ্ঠা 295 পৃষ্ঠা 296 পৃষ্ঠা এনেকৈ কেইবাটাও পৃষ্ঠা তেওঁ অসমীয়ালৈ অনুবাদ কৰি সামাজিক মাধ্যম যোগে সেয়া ৰাজহুৱা কৰি দিলে সেই অপৰাধতে ইতিমধ্যে গোচৰ ৰুজু হৈছে যে অখিল গগৈ যিকোনো মুহূৰ্ততে বিপদত পৰিব পাৰে নেকি নিশ্চিতভাৱে আচলতে গোটেই বিষয়টো যিহেতুকে এটা চেনচিটিভ ইছ্যু হৈ আছে গোটেই অসমত কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ আচলতে যিকেইগৰাকী ইতিমধ্যে অভিযুক্ত কৰা হৈছে তেওঁলোকৰ হত্যাৰ অভিযোগত অভিযুক্ত আৰু সেইকেইগৰাকীৰ শাস্তিৰ কথাটো অসমবাসী বা ভাৰতবাসী সকলোৱে দাবী উত্থাপন কৰিছে জুবিন গাৰ্গত যিগৰাকী অখিল গগৈ তাৰ ব্যতিক্ৰম নহয় কিন্তু অখিল গগৈয়ে মাজে মাজে এনেধৰণৰ কেতবোৰ কাণ্ড কৰি আছে যিহেতুকে চাৰ্জশ্বিটখন আদালতত দাখিল কৰা হৈছে আদালতৰ পৰা এতিয়ালৈকে চাৰ্টিফাইড কপি ওলোৱা হোৱা নাই অৰ্থাৎ আদালতে এই মুহূৰ্তলৈকে যি চাৰ্জশ্বিটৰ অখিল গগৈ চাৰ্জশ্বিটখন ক'ত পালে অখিল আদালতৰ পৰা যিহেতু চাৰ্টিফাইড কপি ওলোৱা নাই অখিল গগৈ চাৰ্জশ্বিটখন ক'ৰ পৰা পালে হয় সেই কথাটো এতিয়া ডাঙৰ প্ৰশ্ন সেই কথাটো অখিল গগৈয়ে যিখন চাৰ্জশ্বিটৰ কপি উলিয়াইছে সেই কপিটো তেওঁ কেনেকৈ ক'ৰ পৰা সংগ্ৰহ কৰিবৰ কাৰণে সক্ষম হ'ল তেওঁ কোনোবা অধিবক্তাই সেই চাৰ্জশ্বিটৰ কপিটো দিছে নেকি বা তেওঁ কেনেবাকৈ আদালতৰ তৰফৰ পৰা কেনেবাকৈ কাৰোবাৰ হতুৱাই সেই চাৰ্জশ্বিটৰ কপিটো লাভ কৰিছে নেকি এতিয়া যিহেতুকে গোটেই গোচৰ এটা ৰুজু হৈছে তদন্তত সেই কথাবোৰ হয়তো সোধা হ'ব অখিল গগৈক যে তেওঁ কপিটো কেনেকৈ পালে চাৰ্জশ্বিটৰ কপিটো তাৰ পাছতে তেওঁ চাৰ্জশ্বিটৰ একাংশ কেইবাটাও পৃষ্ঠাৰ তেওঁ যি ব্যাখ্যা কৰিলে সেই ব্যাখ্যাবোৰ ক'ৰবাত নহয় ক'ৰবাত ভ্ৰান্ত বুলি ইতিমধ্যে এছআইটিৰ তৰফৰ পৰা কোৱা হৈছে গতিকে সেই কথাবোৰ জানিবৰ কাৰণে তেওঁক হয়তো তলব কৰিব কাৰণ তলব কৰাৰ পাছতে বা তেওঁক সোধা পোছা কৰাৰ পাছতে সকলো কথা স্পষ্ট হ'ব যে অখিল গগৈয়ে কেনেকৈ ক'ৰ পৰা এই চাৰ্জশ্বিটৰ কপিটো লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল বা তেওঁ যি ধৰণে এটা ধাৰণা দিব চেষ্টা কৰিছিল অসমবাসীক চাৰ্জশ্বিটখনক লৈ সেই ধাৰণাসমূহ সঁচাকৈ যুক্তিযুক্ততা আছিল নে বা সেই কথাবোৰ চাৰ্জশ্বিটত উল্লেখ আছিল নে নাই সেই কথাখিনি তেওঁ সোধা পোছাৰ অন্ততহে হয়তো গম পাব যি গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ৰুজু হৈছে গোচৰ সেই ক্ৰাইম ব্ৰাঞ্চৰ